নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিষ্ট্ৰিক্ট হেল্থ সাৰ্ভিস অৰ্থাৎ DHS-ত 2018 বৰ্ষৰ বাবে যি আবেদন গ্ৰহণ কৰা হৈছিল তাৰ বাবে এডমিট কাৰ্ড ইস্যু কৰা হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 বাবে ইয়াৰ বাবে যিটো ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউটো 7, 8 আৰু 9 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট চানমাৰীত Guwahati 3 Directorate of Health Service Assam ইয়াৰ বাবে কিছুদিন পূৰ্বে আবেদন গ্ৰহণ কৰা হৈছিল আৰু তাৰ বাবে ইণ্টাৰভিউ অনুষ্ঠিত হ'বলৈ গৈ আছে ইণ্টাৰভিউসমূহ 7, 8 আৰু 9 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব ইয়াৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত 2 জানুৱাৰী 2019 ৰ পৰা এডমিট কাৰ্ডসমূহ উপলব্ধ কৰাইছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.dhsfw.assam.gov.in এই ৱেবছাইটটোৰ লিংক আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ লিংকটো ভিডিঅ'টো ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ পেলাই আপুনি পুনে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব ৱেবছাইটটো পুনৰবাৰ কৈ দিছোঁ www.dhsfw.assam.gov.in 2 জানুৱাৰী 2019 তাৰিখে 12 বজাৰ পৰা এডমিট কাৰ্ডসমূহ উপলব্ধ হৈছে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আৰু এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ আমি ভিডিঅ'টো ডেসক্ৰিপচনত দিটো লিংক দি দিম তাৰ পৰা গৈ পেলাই আপুনি পুনে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব DHS Directorate of Health Service Assam পদটো হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড 3 তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম